long live anti-tribal go back बे खेबाव देशपुराव सोमावग्लुंदों 45 लाख ट्राइबल सुबुंफोरा जौगाखानाय मोनद' हारिनि एसटि दाबिखौ लानानै रायजोनि राजथावनि नोगोर गुवाहाटीआव CC2नि मास रेलि हाबाफारि सोलिफु दाननि फैगौ 25 खालाराव जानो गोनां आसाम आयेन आफादनि गोजां बोथोरनि बाजेट सेसनाव गोबां सुबुं सानखो थानाय मोनद' हारिनो हेमन्त बिश्व शर्मानि सरकारा शेड्यूल ट्राइबनि बिल दैखांनो नागिरनायनि सायाव गोख्रों हेंथा होनानै बे खेबाव दिसपुराव सोमावग्लुंदों थाखानाय मोन 14 थागिबि एबा ट्राइबेल माहारिफोरा गुवाहाटी नोगोरमानि सनापुर मिनि स्टुडिय'आव जालांनाय मास ट्राइबल रेलि हाबाफारिनि गेजेरजों बे खेबाव ट्राइबल दैदेनगिरिफ्रा आसाम सरकारनि फारसे गोख्रों बिबुंथि लाखिदों। दुलाराय ट्राइबेल माहारिया थोंजोङै जोङो मोनद' हारिनो एसटि होनायखौ अपोज खालायो आरो 2019आव जाय बिलखौ राज्य सभायाव गेना खान्थिनि गेजेरजों RCIआव रिकमेन्डेसन लानानै नेशनेल कमिसन फर शेड्यूल ट्राइबआव रिकमेन्डेसन लानानै बेयाव बिलखौ टेबोल खालामनाय जादोंमोन बेखौ उइथड्र खालामनांगौ बेनिखायनो जोङो दाबि दैखांदों। ट्राइबेला ओरैनो बिनानै मोननाय मुवा नङा बेसाद नङा ट्राइबेल जानो थाखाय केरेक्टारिस्टिक्स नांगौ माने क्राइटेरिया नांगौ आरो बे क्राइटेरिया बे मोनद' हारिनियाव गैया। बे मोनद' एडभान्स आरो पपुलास ग्रुपफोरा जुदि शेड्यूल ट्राइब स्टेटास मोनोब्ला दानि थाखानाय ट्राइबेलफोरा बिथांमोननि पलिटिकेल राइट्स बा एडुकेशनेल राइट्स सशियेल राइट्स कालचारेल राइट्स एबा कन्स्टिटिउशनेल राइट्सनिफ्राय आरो फिन खेबसे डिप्राइभ जाबावगोन खहा जागोन गोबां खहा जागोन। थारमाने 96आव मोनसेल' हारिखौ एसटि खालामनाय समाव जोंनि थाखाय थाखानाय STPनि थाखाय थाखानाय मेडिकेल कलेज इन्जिनियारिं कलेज आयुर्वेदिक कलेज आरो गोबां हायर एडुकेशननि जेसेबां रिजार्भ सिटआव 80 to 90% राजबंशीनि स्टुडेन्टफोरा सोनानै लाजोबदोंमोन। কোনে ট্ৰাইবেল হ'ব বিচাৰিছিল কোনে ট্ৰাইবেল হ'ব বিচৰা নাই সেই কথাটোক RGIয়ে স্পষ্ট কৰি দিছে 8 বাৰকৈ কেনচেল হৈছে তাৰ পাছতো তেখেতসকলে বিচাৰিছে এইটো এখেতসকলৰ কথা মই ক'ব নিবিচাৰিম ইয়াৰ পৰা ব্যাখ্যা দিলে কালি আকৌ ক'ব TMPকে তিলক দলে আকৌ ব্যাখ্যা দিয়া আৰম্ভ কৰিলে মই ক'ব নাযাওঁ সেইটো RGIয়ে ক'ব RGI ইতিমধ্যে 1981 1983 96 97 আপ টু 2006 লৈকে কেনসেল কৰা 8 বাৰ আছে এই 8 বাৰৰ যি পজিশন আছে এই পজিশনটোক এখেতসকলে চালেই হ'ল আৰু এখেতসকলে অলৰেডি OBC কোটাত 27% ৰিজাৰ্ভেশ্যনত কোটাত এখেতসকলৰ অধিকাৰৰ কথাবোৰৰ এখেতসকলৰ ৰাজনৈতিক অধিকাৰ এখেতসকলৰ সামাজিক অধিকাৰৰ পৰা এখেতসকলে প্ৰাপ্য পাই আছে এখেতসকলে আকৌ 7% হুবাব বিচাৰিছে কি ফৰ্মুলা সেই কথাটো মই ইয়াৰ পৰা ব্যাখ্যা কৰিব নিবিচাৰোঁ। অনাগত দিনত যোনদিনাই আপোনালোকে 25 নৱেম্বৰত যদি এই প্ৰতিবেদন আমাৰ বিপৰীতে যদি যায় অনাগত 26ৰ ইলেকশ্যনত বিৰোধীয়ে হওক বা এই পক্ষ অসম চৰকাৰে হওক তাৰ কিন্তু পৰিণাম ভুগিব লাগিব তাৰে ইংগিত আমাৰ এটা টেইলাৰ আজি আমি অসম চৰকাৰ বা বিৰোধী দলসমূহক আমি অৱগত কৰিছোঁ। ক'ব বিচাৰিছোঁ শাসক বিৰোধী কোনো নহয় শাসক বিৰোধীত বহা সকলো ৰাজনৈতিক দলে স্পষ্ট কৰক এখেতসকলৰ কথা যে স্পষ্ট কৰক জনজাতিসকলক আপোনালোকে সুৰক্ষিত কৰিবনে যদি আপোনালোকে সুৰক্ষিত নকৰে বুলি ভাবি লয় তেতিয়াহ'লে আপোনালোকৰ স্পষ্ট ব্যাখ্যা আপোনালোকক 25 তাৰিখলৈকে আমি দিছোঁ 25 তাৰিখৰ পাছত কিন্তু আপোনালোকৰ মতামত আপোনালোকৰ যি প্ৰতিবেদনৰ ফল কাগজ আমি যোনদিনাই পাম তাৰ কিন্তু পৰিণাম আপোনালোকে 26ত ভুগিব লাগিব সেই কথা মই আজি সমাবেশৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ বা বিৰোধী থকা যিসকল ৰাজনৈতিক দল আছে তেখেতসকলক আমি অৱগত কৰিছোঁ বা জনাইছোঁ। So তেওঁলোকক ইয়াৰ পৰা আমি হকিয়নি দিব বিচাৰোঁ অসম চৰকাৰ আৰু যিসকল অসমৰ আগবঢ়া 6 জনগোষ্ঠী তেওঁলোক আজি ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সকলো দিশৰ পৰা তেওঁলোক আগবঢ়া তেওঁলোকে আমাৰ এই কেৱল জনজাতিসকলৰ অধিকাৰৰ কাৰণে কিয় কাৰণে তেওঁলোকে আগবঢ়াইছে। তো ইয়াৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি আমাৰ গাঁও অঞ্চলত আজি প্ৰথম আমি ইয়াৰ ট্ৰেইলাৰ হিচাপে আগবঢ়াইছোঁ আমি
কিন্তু ইয়াত গাঁৱে গাঁৱে আমি আমাৰ ট্ৰাইবেল সমাজৰ অধ্যুষিত অঞ্চলত চৰকাৰৰ বিৰুদ্ধে আৰু এই 6 জনজাতিকৰণৰ 6 জনগোষ্ঠীটোৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। নিৰ্বাচন যেতিয়া আহে জনজাতিকৰণৰ কথা আহে, তাৰ আগৰ 4 বছৰ 5 বছৰ আগৰ এই সময়ছোৱাবিলাকত জনজাতিৰ কথা নাহে। গতিকে তেওঁলোকে এটা ইছ্যু লৈ পেলাই যিহেতু চৰকাৰ পুনৰ আহিব লাগিব, তাৰ কাৰণে তেওঁলোকে কি কৰিছে যে এতিয়া জুবিন গাৰ্গৰ যি ঘটনাক লৈ হত্যাকাণ্ডক লৈ পেলাই আজি অসম চৰকাৰ বিপদত পৰিছে। গতিকে তেওঁলোকে এই জনজাতিকৰণৰ যি চক্ৰান্তৰ মাজেৰে তেওঁলোকে পুনৰবাৰ আহিবৰ কাৰণে যি এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে, যে ৰাজ্যসভাত বিল পাছ কৰাৰ কাৰণে যি তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ কাৰণে যি ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে, সেই কুচকাৱাজক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। যদি তেওঁলোকে এনেধৰণৰ এখোজ ইয়াৰ পৰাও যদি আগবাঢ়ে তেনেহ'লে ট্ৰাইবেল সমাজ আমি 40 লাখ ট্ৰাইবেল সমাজ বহি নাথাকিম, হাত সাবতি বহি নাথাকিম। যিহেতু এইখন অসম খিলঞ্জীয়া জনজাতিসকলৰ অসম। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।